Hello friends, welcome back to my YouTube channel Traveling Sunday. যিসকলে DLED কৰি আছে বা DLED কৰিব বিচাৰে সেইসকলৰ বাবে আজি আপোনালোকক কিছুমান গুৰুত্বপূৰ্ণ তথ্য দিম যিবিলাক সিক্ৰেট কথা এই কথাবোৰ আপোনালোকক আৰম্ভণিতে কোনেও নকয় গতিকে ভিডিওটো শেষলৈকে হ'ল যে আপোনালোকে যে DLED কৰিব বা DLED কৰি আছে এই DLED ৰ পাৰ্সেন্টেজ কিমান হ'ব লাগিব চাওক টেটত DLED কৰিলে যে চাকৰি হ'ব বা টেট পাস কৰিলে যে চাকৰি হ'ব এনেকুৱা নহয় কিছুমান স্মাৰ্টলি কিছুমান কাম কৰিব লাগিব যেহেতু ডে বাই ডে যে কম্পিটিশনটো বহুত টাফ হ'বলৈ গৈ আছে টাফ হৈ আছে দিনে দিনে যেহেতু পাৰ্সেন্টেজ হায়াৰ সেকেন্ডাৰী পাৰ্সেন্টেজ আজিকালি ছাত্ৰ ছাত্ৰী যিটো পাৰ্সেন্টেজ সেইটো যথেষ্ট বেছি ঠিক আপোনালোকে কিমান পাৰ্সেন্ট পালে DLED হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট সেমিষ্টাৰত বা সেকেন্ড সেমিষ্টাৰত বা ফাৰ্স্ট ইয়াৰ বা সেকেন্ড ইয়াৰত কিমান পাৰ্সেন্ট পালে টেটত সুযোগ এটা আছে মই প্ৰথমতে ক'ব বিচাৰিম যে আপোনালোকৰ যি ফাৰ্স্ট সেমিষ্টাৰ এই ফাৰ্স্ট সেমিষ্টাৰটো মাৰ্ক উঠাবলৈ ইমান এটা টাফ নহয় মানে গতিকে যদি আপোনালোকে ভালদৰে পঢ়ে তেতিয়া আপোনালোকে টেটত কোৱালিফাই হ'ব পাৰে আৰু এই ক্ষেত্ৰত পাৰ্সেন্টেজটো চাৰিটা সেমিষ্টাৰৰ সাপোজ ধৰা হল এপ্ৰক্সিমেট আমি এটা জানো যে এপ্ৰক্সিমেট 2000 মাৰ্কৰ 2000 মাৰ্কৰ পৰীক্ষা হয় আমাৰ গোটেই DLED সেমিষ্টাৰ কেইটাত গতি এই 2000 মাৰ্কৰ টোটাল এভাৰেজত কিমান নম্বৰ লাভ কৰি তাৰে পাৰ্সেন্টেজ উলিয়াই আপোনাৰ DLED পাৰ্সেন্টেজটো উলিয়াই গতিকে এই ক্ষেত্ৰত আপোনালোকে ফাৰ্স্ট সেমিষ্টাৰত ভাল মনোযোগ দিব লাগিব আৰু আপোনালোকৰ জেনাৰেল কেটেগৰীৰ মতে যিসকলে জেনাৰেল আছে সেই জেনাৰেল কেটেগৰীৰ যেটো টেটৰ কোৱালিফাই যেটো নাম্বাৰ আপোনালোকে জানে যে হায়াৰ সেকেন্ডাৰী DLED আৰু টেটৰ যি পাৰ্সেন্টেজ এই তিনিটা মিলি আপোনালোকৰ যি এপইন্টমেন্ট চৰকাৰে দিয়া হয় গতি এই তিনিটা পাৰ্সেন্টেজ মিলি দিয়া হয় গতি এই তিনিটা পাৰ্সেন্টেজ মিলি আপোনাৰ যদি জেনাৰেল কেটেগৰী তেনেহলে 210 ৰ ওপৰত যাব লাগিব যোৱাবাৰ এবাৰটো 210 কি জানি 210 ৰ ওপৰতে যাব যোৱাবাৰ 205 200 মানত গৈছে গতিকে এইবাৰ আৰু বেছি যাব গতিকে ডে বাই ডে যেহেতু কম্পিটিশনটো বাঢ়ি যাবলৈ ধৰিছে এইবাৰ SCERT যেটো পেড এক্সাম পেডতো বহুত ভাল ষ্টুডেন্ট মানে কোৱালিফিকেশন মানে হেৰি হোৱা নাই এন্ট্ৰেন্সত পোৱা নাই গতিকে টেটত আৰু অধিক টান হ'বলৈ গৈ আছে টাফ হ'বলৈ গৈ আছে গতিকে আপোনালোকৰ DLED ৰ এপ্ৰক্সিমেট 80 ৰ ওপৰত পাৰ্সেন্টেজটো লাগিব যদি আপুনি জেনাৰেল কেটেগৰী মানে জেনাৰেল আপোনাৰ হায়াৰ সেকেন্ডাৰী যদি 70 আছে DLED ৰ যদি আপোনাৰ 80% ৰাখে তেনেহলে 70 আৰু 80 150 আৰু আপোনাৰ হায়াৰ টেটত যদি পাস কৰে তেতিয়া 60% গতিকে তেতিয়া আপোনাৰ 210 গতি 210 তো পাব লাগিব গতি আপোনাৰ হায়াৰ সেকেন্ডাৰী যদি 70 আছে তথাপি আপুনি DLED ত 80 পাব লাগিব যদি হায়াৰ সেকেন্ডাৰী তাৰ ওপৰত আছে তেতিয়া হলে যদি কমত আছে হায়াৰ সেকেন্ডাৰী তেতিয়া হলে DLED ত আৰু মাৰ্কটো বঢ়াই যাব লাগিব ইয়াৰ উপৰিও 70 থাকিলেও বঢ়াব লাগিব কাৰণ এইবাৰ মানে কম্পিটিশন বা 2010 ত পোৱাৰ চান্স আছে কিন্তু অহাবাৰ যি টেট হ'ব হেতত পোৱাৰ কোনো চান্স নাথাকিব গতিকে 80% আৰু এবভ আপোনাৰ যদি জেনাৰেল কেটেগৰী তেতিয়া আপোনাৰ DLED কৰিলে কামত আহিব নহলে কেতিয়া আপোনাৰ কামত নাই গতিকে সেইখিনি আৰু SC ST OBC ৰ কাৰণে 5 মাৰ্ক 10 মাৰ্ক কিয় কম আহি যায় এটো আপোনালোকে সকলোৱে জানে তাতে এটা আমি সকলো গভৰ্ণমেন্ট চাকৰি ক্ষেত্ৰতে দেখো গতিকে ইয়াত আৰু বিশেষ ক'বলগীয়া একো নাই গতিকে এইবোৰ আৰু আপোনালোকৰ DLED ৰ ফাৰ্স্ট সেমিষ্টাৰত মাৰ্কটো উঠাবলৈ বহুত সহজ আপোনালোকে যদি ৰেগুলাৰ ওয়াইজ ক্লাস কৰে আৰু অ্যাসাইনমেন্ট হৈছে নম্বৰ 1 DLED ৰ পাৰ্সেন্টেজ উঠোৱাৰ কাৰণে বঢ়োৱাৰ কাৰণে অ্যাসাইনমেন্ট যিখিনি দিয়ে টিচাৰৰ লগত এটা ভাল এটা যোগসূত্ৰ কমিউনিকেশন এটা থাকিব লাগে আৰু যি অ্যাসাইনমেন্ট সমূহ ডিসিপ্লিন মেইনটেইন কৰি পৰিপাটি কৰি আপুনি যদি অ্যাসাইনমেন্ট কৰে তেতিয়াহলে মাৰ্কটো বঢ়াৰ বহুত চান্স থাকে আৰু যি লিখনি এই লিখনি কোৱেশ্চন এৰি আহিব নালাগে কেতিয়াও সম্পূৰ্ণ ইয়াৰে গোটেইখিনি মাৰ্ক যদি আপুনি লিখি আহে যিকেইটা কোৱেশ্চন আছে প্ৰত্যেকখন অলপকে টাচ কৰি গলে আসলতে DLED ৰ যি টিচাৰ মাৰ্ক দিবলৈ যত্ন কৰে গতিকে এইবোৰ হৈছে কিছুমান সিক্ৰেট বিষয় আৰু এই সিক্ৰেট বিষয় এইবোৰ আপুনি যদি গ্ৰহণ কৰে তেতিয়া DLED ৰ পাৰ্সেন্টেজ আগুৱাই যাব গতিকে এনেকুৱা হলেহে আপুনি টেটত কোৱালিফাই হ'ব নহলে আপোনাৰ DLED টো একদম একো কামত নাহিব গতিকে এইবোৰ যদি নীতি যদি গ্ৰহণ কৰে তেনেহলে আপোনাৰ ভালদৰে হ'ব আৰু আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাইছে ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু যিবোৰ কথা আৰু বহুতো কথা আছে DLED ৰ বাবে গতিকে এই কথাবোৰ আপোনালোকক সময়ে মই কৈ যাম মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক এণ্ড শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব টু মাই চেনেল থ্যাংক ইউ ফৰ ওয়াচিং থ্যাংক ইউ